আমি বৰ্তমান উপস্থিত আছোঁ বকতাৰ লগতে শিৱসাগৰ সুসন্তান তথা আমাৰ গৌৰৱ সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে নাম উজ্বলাবলৈ সক্ষম হোৱা প্ৰদ্যুৎজ্যোতি শইকীয়াৰ বাসগৃহত। বহু ব্যস্ততাৰ মাজতো কৃষি কাৰ্যতো জড়িত হৈ থকা প্ৰদ্যুৎজ্যোতি শইকীয়া কিদৰে APSCত স্থান লাভ কৰিবলৈ সক্ষম হ'ল আৰু কেনেদৰে তেওঁ আগুৱাই গৈছিল সকলো জানিবলৈ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। এয়া বৰ্তমান গুৱাহাটীৰ পৰা প্ৰদ্যুৎজ্যোতি শইকীয়া নিজৰ গাঁওখনত উপস্থিত হৈছে আৰু ৰাইজে বহুত সুন্দৰকৈ আদৰিছে আৰু আচলতে এয়াই তেখেতৰ প্ৰতি থকা মৰম ভালপোৱা গাঁওবাসী। তেখেত আহিব বুলি প্ৰায় 1 কিলোমিটাৰ আঁতৰত সকলো ৰাইজ ৰৈ আছেহি আৰু এইদৰে ইয়াৰ পৰাই তেখেতক আদৰি নিব ঘৰলৈ আৰু বাসগৃহত উপস্থিত আছে বহুতো ৰাইজ। তাতো আপোনাৰ বহুত এক সুন্দৰ পৰিৱেশ হৈ আছে। আমি আশা কৰিম প্ৰদ্যুৎজ্যোতি হৈ পৰক নৱপ্ৰজন্মৰ বাবে এক আদৰ্শস্বৰূপ আৰু নৱপ্ৰজন্মই প্ৰদ্যুৎজ্যোতিৰ দৰে প্ৰত্যেকজন ব্যক্তিৰ যি মনোভাৱ বা তেখেতসকলে কেনেদৰে প্ৰস্তুতি চলাইছিল, কিদৰে আগুৱাই গৈছিল আৰু সেইবিলাক কথা অলপ আচলতে জানক বুলি মই এই ভিডিঅ'টো বনাইছোঁ, প্ৰস্তুত কৰিছোঁ আৰু সেয়েহে শেষলৈকে আপোনালোকে চাব আৰু জানিব পাৰিব যে প্ৰদ্যুৎজ্যোতি শইকীয়াই কিদৰে প্ৰস্তুতি চলাইছিল আৰু পাৰিলে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। বহু আশাবাদী হয়তো বহুতে যে আমি কিদৰে আগুৱাম, কেনেদৰে কি কৰিব লাগিব সেইবিলাক কথাও জানিব আৰু এতিয়া আহক আমি ভিডিঅ'টো চাওঁ। এতিয়া বৰ্তমান ঘৰ পালেহি প্ৰদ্যুৎজ্যোতি আৰু তাৰ পাছতে আমাৰ সৈতে বাৰ্তালাপ কৰিব আৰু সকলো কথা আপোনাৰ মন খুলি ক'ব আপোনালোকে জানিবলৈ। ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু বৰ্তমান উপস্থিত গাঁৱত চব কিমান ৰাইজ উপস্থিত হৈছে আৰু বৰ্তমান সুন্দৰ পৰিৱেশ। এয়া তেখেতৰ পিতৃ আৰু মাতৃ। আমিও তেখেতৰ প্ৰতি সন্মান জনাই টাইমৰ এখন গামোচাৰে এইদৰে আমি আদৰিছোঁ। আমি বকতাবাসী হিচাপে অতিকৈ গৌৰৱান্বিত হৈছোঁ। আমাৰ ভাইটি এইবাৰ সদ্য ঘোষিত লোকসেৱা আয়োগৰ যি পৰীক্ষাত উত্তীৰ্ণ হৈছে সুখ্যাতিয়ে। আমি জানিব পৰা মতে এইটো একাউণ্টেণ্ট অফিচাৰ, গতিকে ৰেংক নম্বৰ 300। গতিকে আমি সঁচাকৈয়ে গৌৰৱান্বিত আৰু আমি এনে এটা ভিতৰুৱা অঞ্চল, বকতাৰ সকলো দিশৰ পৰা পিছপৰা, গতিকে পিছপৰা অঞ্চলৰ পৰা লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে আমি বকতাবাসী হিচাপে খুবেই গৌৰৱান্বিত হৈছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতৰ দিনত তেওঁলোকৰ বাটেৰে যাতে নতুন প্ৰজন্মই বাট বোলে, তাকে আশা কৰিছোঁ। ধন্যবাদ। প্ৰদ্যুৎজ্যোতি শইকীয়াদেৱৰ মাতৃৰ মনৰ অনুভৱ জানো আহক। জয় জয়তে মই সমূহ অসমবাসী ৰাইজলৈ আৰু লগতে বকতাবাসী ৰাইজলৈ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। মোৰ পুত্ৰ ল'ৰাটোৱে 2টি পুত্ৰ, এটি কনিষ্ঠ আৰু এজন ককায়েক আছে। তেওঁ আচলতে বৰ সৎ চৰিত্ৰ বুলিও ক'বলৈ নাযাওঁ, কিন্তু মিছা কথা প্ৰকৃততে নকয়, মিছা কথা নকয় আৰু ক'ৰবাত পঢ়াৰ ক্ষেত্ৰত একাগ্ৰতা আছে তাৰ। সি মানে যিটো কয় মানে মই দেখোঁ ৰাতি 2 বজালৈকে তাৰ মানে লাইট জ্বলি থাকে। মই কেতিয়াবা সোমাই আহোঁ, তই সোমোৱা নাই নি বুলি, তাৰপিছত কিতাপখন মা মই পঢ়িয়ে আছোঁ, তাৰপৰা তই অকণমান দেৰি কিয় নিলে। তেনেকৈয়ে সেইভাগে সিমানখিনিলৈকে তাক আগতে তত্ত্বাৱধান লৈ হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই যেতিয়া এৰি দিলোঁ, তেতিয়া সি হায়াৰ ছেকেণ্ডেৰীত মাত্ৰ 1st ডিভিজন পাবলৈহে সক্ষম হ'ল। বাকী চোৱাৰ পাছততো সি নিজে নিজে পঢ়িছে আৰু ইভাগে সৰুৰ পৰা সি পঢ়াত ভালেই আছিলে, 1st পজিশ্যনকে পায়। গতিকে দেউতাকে ভালকৈ নাজানে, আগলৈ যাওক বুলি ক'লে পিছলৈ তেখেতে যায়। তেনেকুৱা এজন পাইছেহি লোকসেৱা আয়োগত 300তম মানে স্থান পাবলৈ সক্ষম হৈছে। তাৰ অন্তলত আছে দদায়েকহঁতৰ একাগ্ৰতা আৰু মৰম চেনেহ। বিশেষকৈ ডাঙৰজনী খুৰীয়েকে তাক সৰুৰ পৰা 2য় শ্ৰেণীৰ পৰা পাইছে। তেওঁ যথেষ্ট মৰম কৰে আৰু জুলুই তুলুই গ'লে তাক লৈ যায়। ডাঙৰ দদায়েকে খুৰীয়েকে তেখেতসকল নিজৰ বাপুকীৰ নিচিনা। গতিকে তেখেতসকলক এই সাক্ষাতৰ জৰিয়তে মই তেখেতসকলে মোৰ চিৰকৃতজ্ঞ জ্ঞাপন কৰিছোঁ। লগতে পৰিয়ালৰ সকলো লোকে চিৰকৃতজ্ঞ কামনা হৈছে। বিশেষকৈ সৰুজন দদায়েকে সৰুৰ পৰা পঢ়াৰ ক্ষেত্ৰত তত্ত্বাৱধান লৈ তেওঁলোকৰ কাৰণে এই ভতিজাকটো দুটাৰ কাৰণে তেওঁ হয়তো বিয়া পতাও দেৰি হৈ গৈছিলে। গতিকে তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ। এই ধাৰ মই কোনোদিন সুজিব নোৱাৰোঁ। আজি আপোনালোক এই সাক্ষাতৰ জৰিয়তে মই প্ৰকাশ কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰদ্যুৎজ্যোতি শইকীয়া। মই শিৱসাগৰ বকতাৰ পুৰণা নাটগাঁৱৰ বাসিন্দা আৰু বকতা মিনি PHC আণ্ডাৰত মই ভোকেল আৰ্মি ছাব চেণ্টাৰত SNWC কমিউনিটি হেল্থ অফিচাৰ হিচাপে কৰ্মৰত হৈ আছে। তুমি এতিয়া
আমাৰ সদ্য ঘোষিত APSC স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ শিৱসাগৰ জিলাৰ লগতে বকতাবাসী গৌৰৱ অনুভৱ কৰিছে। আৰু সেই তাৰ অনুভৱ এতিয়া তোমাৰ কোৱাচোন। হয়, এইবাৰ পৰীক্ষাত মই 300তম স্থানেৰে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আছাম একাউণ্ট ছাৰ্ভিচৰ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ, লোকসেৱাৰ পৰীক্ষাত। অনুভৱ বুলি ক'বলৈ গ'লে এটা দীঘলীয়া পৰিক্ৰমা আছিলে, এটা 1.5 বছৰীয়া এটা প্ৰিপেৰেশ্যনৰ পৰা একেবাৰে শেষলৈকে স্থান লাভলৈকে পৰীক্ষাত উত্তীৰ্ণ হোৱালৈকে এতিয়া খুবেই সুখী। মই যেতিয়াৰ পৰা মোৰ চাকৰি আছিলে, চাকৰিত যোগদান কৰা টাইমৰ পৰা মনৰ কোনোবা এটা কোণত পুহি ৰাখিছিলোঁ যে কোনোবা নহয় কোনোবা এদিন লোকসেৱাৰ পৰীক্ষা দিম আৰু পাৰিলে ৰাইজৰ সেৱাৰ ফালে ঢাল খাম। এইটো ৰাইজৰ সেৱাই কৰি আহিছোঁ এতিয়াও, কিন্তু প্ৰশাসনিক দিশত যোৱাৰ এটা ইচ্ছা আছিলে। আৰু আজি যিহেতু মোৰ সপোনটো পূৰ হৈছে, মই খুবেই গৌৰৱান্বিত। আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। ধন্যবাদ। আৰু লগতে তোমাৰ এতিয়া কিহত কৰ্মৰত হৈ আছিলে বৰ্তমান? বৰ্তমান মই ডিমৌ BPHC, শিৱসাগৰ জিলাৰ ডিমৌ ব্লক PHC বুলি কয়, আমাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত বকতা খণ্ডৰ বৰপিয়াল হাবি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ কমিউনিটি হেল্থ অফিচাৰ, সামূহিক স্বাস্থ্য বিষয়া হিচাপে কৰ্মৰত হৈ আছোঁ। আৰু মোৰ এই চাকৰি যাত্ৰা 2010 চনৰ পৰা আৰম্ভ হৈছে। 2010 চনৰ পৰা আজিলৈকে প্ৰায় 13 বছৰৰ অধিক কাল মই হেল্থ অফিচাৰ হিচাপে, কমিউনিটি হেল্থ অফিচাৰ হিচাপে সেৱা আগবঢ়াই আছোঁ। তোমাৰ শিক্ষা গ্ৰহণ আচলতে ক'ত কৰিছে শিক্ষা? মোৰ প্ৰাথমিক শিক্ষা হ'ল 749 নং নেমুগুৰি আমাৰ পুৰণা নাটগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা। তাৰপিছত মোৰ মেট্ৰিক, তাৰ মাজতে মোৰ পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণী মই পঢ়োঁ আমাৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়, যিখন বৰ্তমান বিলুপ্ত হৈ গ'ল, সেইখন উঠি গৈছে। তাৰপিছত মই অষ্টম, নৱম আৰু দশম বকতা নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। তাৰপিছত মোৰ দ্বাদশ শ্ৰেণীলৈকে মই পঢ়োঁ শিৱসাগৰ চৰকাৰী বহুমুখী বিদ্যালয়ৰ পৰা। আগতে এখন বহুমুখী বালক বিদ্যালয় আছে, এতিয়া বহুমুখী বিদ্যালয়, উভয় লিংগই পঢ়ে এতিয়া। তাৰপিছত মই কিছুদিন 5 মাহমান মই ছায়েন্স কলেজ যোৰহাট, তাত মই ৰসায়ন বিভাগত মেজৰ লৈ পেলাই পঢ়ি আছিলোঁ। তাৰপিছত তেতিয়াই মই ছিট পাওঁ গ্ৰাম্য চিকিৎসক বুলি নতুনকৈ ওলোৱাই, তেতিয়া সেই সময়ত নতুনকৈ ওলাইছিলে ডিপ্ল'মা ইন মেডিচিন এণ্ড ৰুৰেল হেল্থ কেয়াৰ পাঠ্যক্ৰমটোত, যিটো 3 বছৰীয়া 3.5 years কোৰ্চ আছিলে, যাক গ্ৰাম্য চিকিৎসক বুলি কোৱা হৈছিলে। সেইটো মই উত্তীৰ্ণ যোগদান কৰোঁ, তাত ভৰ্তি হওঁ। তাত ভৰ্তি হৈ 2009 চনৰ ডিচেম্বৰত মই পাছ কৰি ওলাওঁ। তাৰ পৰা 6 মাহৰ যিটো ইণ্টাৰ্ণশ্বিপ থাকে, ইণ্টাৰ্ণশ্বিপ কৰি তাৰপিছত 2010 চনৰ 26 আগষ্টত মই কৰিমগঞ্জৰ মৰ্জাদকান্দি ছাব চেণ্টাৰত আৰু ইফালে কচুৱাধাম ব্লক PHCত ৰুৰেল হেল্থ প্ৰেক্টিশ্যনাৰ হিচাপে যোগদান কৰোঁ। তেতিয়া আমাৰ গ্ৰাম্য চিকিৎসকটো ৰুৰেল হেল্থ প্ৰেক্টিশ্যনাৰ বুলি জনাজাত আছিলে। তাত মই প্ৰায় 6 বছৰ কাম কৰোঁ। 6 বছৰ কাম কৰাৰ পিছত তাৰপিছত মোৰ শিৱসাগৰলৈ ট্ৰেন্সফাৰ হয়। তেতিয়াই আমাৰ সেই RSP ৰুৰেল হেল্থ প্ৰেক্টিশ্যনাৰ ডেজিগনেশ্যনটো চেঞ্জ হৈ পেলাই কমিউনিটি হেল্থ অফিচাৰ হয়। আৰু তাৰপৰা কমিউনিটি হেল্থ অফিচাৰ হিচাপে বৰ্তমানলৈকে কাম কৰি আছোঁ। LP স্কুলত একেলগে পাইছিলোঁ। হয়। আমি নাটগাঁৱতো যিহেতু হয় কৰিছিলোঁ। তোমাৰ আচলতে প্ৰস্তুতি কেনেধৰণে হৈছে? কাৰণ তুমি কৰ্মৰত আছিলা চৰকাৰী চাকৰি, লগতে আমি শুনিবলৈ পাইছোঁ তুমি ঘৰতো বহুত খেতি পথাৰ পৰা শাক পাচলিৰ পৰা বহুত ফিচাৰীও আছে তোমাৰ নিজকে, এইবিলাকতো জড়িত থাকে। আচলতে ইমান ব্যস্ততাৰ মাজত কিদৰে প্ৰস্তুতি কৰিলা? প্ৰস্তুতিৰ কাহিনীটো কোৱাৰ আগতে দুটামান কথা কৈ থওঁ। মই ফেচবুকতো কেতিয়াবা মোৰ নিজৰ ফেচবুক প্ৰফাইল এটা আছে, ফেচবুক প্ৰফাইলত মই কেতিয়াবা লিখোঁ মই আচলতে বন্ধাকবি খেতিয়কে, মানে খেতিয়ক। খুব মানে হাঁহি উঠা কথা এটাই হয় এইটো, বন্ধাকবি খেতিয়ক বুলি পৰিচয় দিওঁ। আচলতে কথাটো তাৰ গূঢ়াৰ্থটো হ'ল মোৰ ঘৰৰ যি মাটি আছে, কিনাৰ বাৰীৰ মাটি, তাতে কিবা কিবি ধৰণৰ বিভিন্ন শাক পাচলিত কাম মোৰ বিৰাটেই চখ। সেই দুই এটা মই পুলিখিনি ৰুই দিওঁ বা দাদাই পুলি ৰুই দিয়ে, মই পানী দিওঁ, কিবা তেনেকৈ আমি এনেকৈ দেখিছোঁ কিনা ওচৰে পাঁজৰে এইবিলাক বেঙেনা চেঙেনা কিবা কিবি এইবিলাক কৰি দেখিছোঁ আমি। প্ৰয়োজনীয় শাক পাচলিখিনি আমি ঘৰতে উৎপাদন কৰি লওঁ। তাৰপিছত কামটো থাকিলেই, নিজৰ চৰকাৰী কাম কাৰ্যসূচীটো থাকেই। তাৰ মাজতে প্ৰস্তুতি চলোৱাটো এটা অলপ কিছু ক্ষেত্ৰত দুৰহ কাম। আমাৰ নিচিনা হেল্থ মানে ছেক্টৰত কাম কৰি থকা মানুহৰ কাৰণে অলপ দুৰহ কাম। কিন্তু যেতিয়া প্ৰথম ভাবিলোঁ, আজি ক'ভিড হোৱাৰ মাজভাগৰ পৰাই মই থিৰাং কৰিলোঁ যে নহয় এইবাৰ মই পৰীক্ষা দিম। প্ৰথমবাৰ পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যনটো ইমান বৰ ভাল নাছিলে। এইবাৰ যদিও মই প্ৰিলিমছ উত্তীৰ্ণ হ'লোঁ, মেইনছত মোৰ বেয়া হ'ল। তাৰ পিছৰ মেইনছ বেয়া হোৱাৰ পিছৰে পৰা মই লাহেকৈ আকৌ 2022 চনৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ কাৰণে আকৌ প্ৰিলিমছৰ কাৰণে মই আকৌ প্ৰস্তুতি আৰম্ভ কৰিলোঁ। মোৰ কোনো ৰুটিন নাছিল, মোৰ কোনো ৰুটিন নাই। মোক যেতিয়াই ডিউটি দিয়ে, ৰাতিও ডিউটি দিয়ে, মই ৰাতিও ডিউটিত গুচি যাওঁ। ডিউটিত গ'লে কেতিয়াবা কিতাপ মই লগত লৈ গৈছিলোঁ, তাত পঢ়োঁ। আৰু ঘৰত যেতিয়াই সময় পাওঁ মই তেতিয়াই পঢ়োঁ। মোৰ মানে কোনো এখন নিৰ্ধাৰিত সূচীপত্ৰ নাই, যে কোনো নিৰ্ধাৰিত নীতি নিয়ম বা ৰুটিন নাই। মই যদি ধৰক মই 2:30 বজাতো আহি ঘৰত সোমালোহি, মই 2:30 বজাৰ পৰা হয়তো মই 8টা বজালৈকে কিতাপেও পঢ়ি থাকিব পাৰোঁ।
বা মই 3 দিন 4 দিন মই কণ্টিনিউৱাছ নপঢ়ি পেলাই শুইও থাকিব পাৰোঁ। মোৰ কোনো মানে নিৰ্ধাৰিত ৰুটিন নাই। আৰু যদি পঢ়িবলৈ মন যায় বোলে বন্ধ পালোঁ, কোনোবা মোৰ অফ ডে পালে মই হয়তো 3 দিন 4 দিন 5 দিনলৈকে মই ৰুমতে সোমাই থাকিব আছে। মোৰ মানে কোনো নিৰ্ধাৰিত ৰুটিন নাই, কাৰ্যসূচী নাই। এতিয়া বহুতে কয় যে আপোনাৰ তোমাৰ কোচিং অলপ ল'ব লাগে, ধৰক বাহিৰত ডাঙৰ কোচিং ল'বলৈ মানে তেনেকুৱা প্ৰস্তুতি চলাবলৈ আচলতে সাহস নকৰে। এতিয়া সেইটো ক্ষেত্ৰত কি ক'বা, কোচিং লোৱাটো জৰুৰী নে এভাগেও পাৰি? কোচিঙৰ ক্ষেত্ৰত মই কথা এটা কওঁ, ময়ো কোচিঙত নামভৰ্তি কৰিছিলোঁ। প্ৰথমতে মই কোচিঙত নামভৰ্তি কৰি পেলাই মই কোচিঙত যেতিয়া সোমালোঁ, কিছুদিন 5-6 দিনমান মই ক্লাছ কৰাৰ পিছত দেখিলোঁ যে নহয়, এইটো মোৰ টাইম টেবুলৰ লগত কোচিঙৰ টাইম টেবুল নিমিলে, বা ৰেকৰ্ডেড ক্লাছ থাকিলেও এইবোৰ চাই থাকিবলৈ মানুহৰ সময় নাথাকে। তাৰপিছত মই ভাবিলোঁ মোৰ কোনটো বিষয় আটাইতকৈ উইক হৈ আছে, মানে দুৰ্বল হৈ আছে, সেই বিষয়টো মই হেৰিখিনি চাওঁ, কোচিঙৰ পৰা সহায় লওঁ। মোৰ অলপ এথিক্সত মোৰ অলপ প্ৰব্লেম আছিল। মানে এথিক্স বুলি এখন পেপাৰ আছে, আঢ়ৈশ মাৰ্কৰ পেপাৰ এখন আছে, সেই পেপাৰখন মোৰ বহুত দুৰ্বল। মই সেইকাৰণে কেৱল এথিক্সৰ পাৰ্টটো চালোঁ। মই সেইভাৱে বাকী মানুহকো কওঁ, নিজৰ ছেল্ফ প্ৰিপাৰেশ্যন কৰক। যদি ভাবে যে নহয় মোৰ এই বিষয়টোত অকণমান অসুবিধা হৈছে, তেতিয়াহ'লে তেওঁলোকে নিশ্চয় কোচিং ল'ব পাৰে। আৰু যদি কোচিং ল'ব নোৱাৰেও, ইউটিউবতে ধেৰ মানে বহুত মেটেৰিয়েল পৰি আছে, ইউটিউবৰ পৰা আপোনালোকে চাই পঢ়িব পাৰে। ইউটিউব ইজ দ্য বেষ্ট ৱে, আই থিংক। ইউটিউবে যথেষ্টখিনি সহায় কৰিছে মোক। আৰু এতিয়া তোমাৰ যেনেকৈ যিহেতু দায়িত্ব আৰু বাঢ়িল, লগতে তোমাৰ কিন্তু দায়িত্ব বকতাবাসীৰ প্ৰতিও আৰু বাঢ়িল, যিহেতু বকতাবাসী তোমাক লৈ গৌৰৱান্বিত। আৰু এতিয়া তুমি বকতাবাসীৰ বাবে কি ক'বা? বকতাবাসী ৰাইজে যথেষ্ট মৰম দিছে। মই যিহেতু ইয়াতে কৰ্মৰত হৈ আছোঁ, বকতাবাসী ৰাইজে মোক ইমানখিনি, ৰাইজৰ পৰাই ইমানখিনি মৰম চেনেহ পাই ডাঙৰ হৈছোঁ। গতিকে ৰাইজৰ প্ৰতি এটা দায়িত্ব নিশ্চয় থাকিব। লোকসেৱক হিচাপে যদি মই ভৱিষ্যতে ইয়াত সুবিধা পাওঁ, যদি বাহিৰত বেলেগত কাম কৰিলেও মই মোৰ নিজৰ বকতাবাসী ৰাইজৰ যাতে কোনো সন্মান লাঘৱ নহয়, এই ধৰণে মই কাম কৰিবলৈ চেষ্টা কৰিম। আৰু সদায় মোৰ থিয়দি যাতে জীয়াই থাকিব পাৰোঁ, সেইটো চেষ্টা কৰিম। আৰু বকতাবাসী ৰাইজক মই সদায় সহায় সহযোগিতা আগবঢ়াই ৰাখিম। আৰু এতিয়া তুমি যিহেতু কৰ্মৰত আছিলা, চিকিৎসা সেৱা জড়িত হৈছিলে, তাৰ আমি জানিব পাৰিছোঁ, এই যিহেতু ৰাইজে, যদিও ৰাইজ সুখী তোমাৰ এই APSCত স্থান লাভ কৰাত, কিন্তু এক প্ৰকাৰৰ দুখীও যে তেওঁলোকে তোমাৰ যি সেৱা, তুমি যিহেতু ৰাইজৰ ইমান ধুনীয়াকৈ সেৱা কৰিছিলে, ধৰক তেওঁলোকে অনুভৱ কৰিছে যে সেইফালৰ পৰা তেওঁলোকক অলপ দুখ প্ৰকাশ কৰিছে। এতিয়া তেওঁলোকৰ উদ্দেশ্যে কি ক'বা, যে তেওঁলোকে যিহেতু তোমাৰ নিচিনা ধৰক এজন নিষ্ঠাৰে কৰ্মৰত এজন চিকিৎসকক হেৰুৱাবলগীয়া হৈছে, তাৰ ওপৰত তেওঁলোকক কি ক'ব? তেওঁলোকলৈ বহুত মানে ক'বলগীয়া আছে। থোৰাতে দুষাৰমান কথা কওঁ। মই কৰ্মৰত য'ত হৈ আছোঁ, মই গ'লেও এজন নতুন আহিব, কিন্তু এইটো সত্য কথা, মই যিখিনি সেৱা আগবঢ়াইছোঁ হয়তো বা তেওঁ নিদিবও পাৰে, বা তাতকৈ ভালো দিব পাৰে, তাতকৈ ভাল সেৱাও আগবঢ়াব পাৰে। গতিকে মানুহখিনি কোনো চিন্তা কৰিব নালাগে, মই নাথাকিলেও আপোনালোকক সেৱা দিব। আৰু যদি বকতাৰ ওচৰে পাঁজৰে থাকোঁ, মই এনেও নিৰ্ধাৰিতভাৱে সেৱা আগবঢ়াই যাম। আৰু মোৰ নিজৰ যিটো চিকিৎসা সেৱা আগবঢ়োৱাৰ যিটো মোৰ বৃত্তি, সেইটো মোৰ প্ৰাৰম্ভিক পৰিচয়। তাৰপিছতে মই লোকসেৱকৰ পৰিচয়। এতিয়া মোৰ লোকসেৱকৰ পৰিচয়টো আগত থাকিব, কিন্তু বৃত্তিটো পিছত থাকিব। তথাপি হ'লেও সেইটো মোৰ বেছ, সেইটো মূল আধাৰ। চিকিৎসা সেৱা আগবঢ়োৱাটো সেইটো মোৰ লগত সদায় থাকিব, আৰু ৰাইজে মোক পাই থাকিব। এতিয়া APSCৰ কাৰণে বহুতে আচলতে ভাবি থাকে, বা এনেকুৱা বিভিন্ন পৰীক্ষাৰ কাৰণে। এতিয়া নৱপ্ৰজন্মৰ উদ্দেশ্যে তুমি কি ক'বা? নৱপ্ৰজন্মৰ উদ্দেশ্যে মই কথা কোৱাৰ আগতে এটা কথা মই ক'বলৈ পাহৰি গৈছোঁ, মই কৈ লওঁ। মই এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ অসমীয়া মাধ্যমত লিখি। এইটো এটা মানে মই ভাবিছিলোঁ দেই, মই যোৱাবাৰ ইংলিছত লিখোঁতে ভাবিছিলোঁ যে ইংলিছত লিখিলে মই উত্তীৰ্ণ হৈ যাম চাগে, যদিও মেইনছত যেতিয়া যোৱাবাৰ মই বেয়া মানে অনুত্তীৰ্ণ হ'লোঁ। তাৰপিছত নহয়, মোৰ নিজৰ মনৰ ভিতৰতে জেদ হ'ল যে নহয়, মই অসমীয়াত লিখিয়েই পাছ কৰিব লাগিব। আৰু অসমীয়াত লিখিবলৈ যাওঁতে সদায় এথিক্সৰ যিখন পেপাৰ আছে, এথিক্সৰ পেপাৰখনত মানে বিৰাট জটিলতাৰ সন্মুখীন হ'বলগীয়া হয়। সেইটো কাৰণে মই কৰিলোঁ কি, এথিক্সৰ কাৰণে এক্সট্ৰাকেতো সহায় ল'লোৱেই। কোচিঙত সেই ক্লাছকেইটা কৰি পেলালোঁ, এথিক্সৰ ক্লাছকেইটা কৰিলোঁ। তাৰপিছত এথিক্সৰ যিখিনি চিলেবাছ আছিলে, যিখিনি মূল চিলেবাছখিনি মই অসমীয়ালৈ তৰ্জমা কৰি পেলালোঁ। অসমীয়ালৈ তৰ্জমা কৰি নিজেই তাৰ পৰা উত্তৰ বনাই মই পৰীক্ষাত লিখি পেলাই উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লোঁ। আৰু গতিকে মই বিশেষকৈ আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক কওঁ, যদি যিয়ে বিচাৰিছে যে মই APSC পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচাৰোঁ, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত, আপোনালোকে কঁকালত টঙালি বান্ধি লওক আৰু মনত এটা জিত ভাৱ ৰাখি লওক যে মই অসমীয়াত দিয়ে উত্তীৰ্ণ হ'ম। কিন্তু কোনো ডাঙৰ ৰকেট ছায়েন্স নহয়, ৰকেট বিজ্ঞান নহয়, পাৰিব। সেইটো খুব সহজ বস্তু। খালি এই পৰীক্ষাটোৰ এটাই মাত্ৰ দিশ আছে, যিটো দিশত মানুহ সদায় দুৰ্বল হৈ যায়, কণ্টিনিউটি, মানে যি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব লাগে পঢ়াৰ, সেই ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰখাটো বিৰাট জৰুৰী। মই ক'লোঁ যে মোৰ কোনো ৰুটিন নাছিলে যদিও মোৰ ধাৰাবাহিকতা আছিলে।
মই 2 দিন ষ্টপ লৈ পেলাই মই 5 দিন পঢ়িছিলোঁ বা মই 3 দিন ষ্টপ কৰি পেলাই মই 4 দিন পঢ়িছিলোঁ, কিন্তু মোৰ এই ধাৰাবাহিকতাটো মানে অক্ষুণ্ণ আছিলে। এই ধাৰাবাহিকতাটো জৰুৰী, সাহস হেৰুৱাব নালাগে। এবাৰ দুবাৰ কেতিয়াবা বেয়া হয়, আকৌ দিয়ক, আকৌ পাছ হ'ব, ডেফিনেটলি পাছ হ'ব তেওঁ কোনোবা নহয় কোনোবা এদিন। আৰু এটা কথা কৈ থওঁ, মোৰ ওচৰত এটা পিছফালে বেকআপ আছিলে যে মই চাকৰি কৰি আছিলোঁ, পৰীক্ষাও দি আছোঁ, 2বাৰ দিছোঁ, 2বাৰ পৰীক্ষা দিছোঁ মই। কিন্তু অকল APSC পাম বুলিয়ে 6-7 বছৰ বয়স মানে জীৱনৰ যৌৱনৰ আটাইতকৈ শক্তিশালী দিনকেইটা পাৰ কৰি দিয়াটো কোনো যুক্তি নহয়। আপুনি নিজকে জুখি চাব লাগিব যে মই পাৰিম নে নোৱাৰিম। আৰু যদি নাই পৰা বা হোৱা নাই, তেতিয়াহ'লে আপুনি নিশ্চয়ভাৱে এটা প্লেন বি, এটা বেকআপ প্লেন ৰখাটো বিৰাট জৰুৰী বুলি মই ভাবোঁ। প্ৰথমে ক'ৰবাত সোমাই লওক, তাৰপিছত যে লোকসেৱক হ'বলৈ আপোনাৰ মন আছে, যিহেতু এইটোত বহুত আজিকালি মানে প্ৰতিযোগিতাৰ পৰিৱেশ এটা হৈ গৈছে। আপোনাৰ প্ৰত্যেক বছৰে ওলাই অহা নতুন স্নাতকসকল আৰু পুৰণা স্নাতকসকলেও তাৰো আগৰখিনিয়ে চেষ্টা চলাই থাকে যে এখন মানে ভাল গুণামহৰ যুঁজ বুলিয়ে ক'ব পাৰি এক প্ৰকাৰ। খুব প্ৰখৰ যুঁজ হয়। গতিকে সেই যুঁজত টিকি থাকিবলৈ হ'লে প্ৰথমে আপোনাক এটা বেকআপ প্লেনৰ প্ৰয়োজন হয়। গতিকে 7-8 বছৰ আপুনি এই প্ৰক্ৰিয়াটো উলিয়াই দিব নোৱাৰিব। গতিকে মই এইটো তেনেকুৱা কৰা মই দেখিছোঁ কাৰণে কৈছোঁ, মানুহৰ 6-7 বছৰ নষ্ট কৰি পিছত মানে বিবুধিত পৰি গৈছে যে মই এতিয়া কি কৰিম। তেওঁ অকল সেই APSC পৰীক্ষাতে লাগি থাকিলে। গতিকে সেইটো নকৰিব, কিবা এটা প্লেন বি বনোৱাটো বিৰাট জৰুৰী। আৰু মোৰ সেইটো উপদেশ, মোৰ আপুনি যিসকল মানে আগন্তুক বছৰত দিবলৈ বিচাৰি আছে তেওঁলোকৰ প্ৰতি মোৰ সেইটো এটা অনুৰোধ আৰু উপদেশ বুলিও ক'ব পাৰি। এতিয়া নৱপ্ৰজন্মৰ ভিতৰত যদি কোনো ইচ্ছুক সৈতে যোগাযোগ কৰিব বিচাৰে বা কিদৰে প্ৰস্তুতি কিছু তথ্য জানিব বিচাৰে, সেইবিলাকত তোমাৰ সহায় কেনেকুৱা? যদি কোনোবাই মোক পৰীক্ষাটো দিব বিচাৰে আৰু বিশেষকৈ আমাৰ বকতা অঞ্চলৰ কোনোবাই যদি দিব বিচাৰে, তেওঁলোকে মোক যোগাযোগ কৰিব পাৰে। মই এটা কথাত বিশ্বাসী, যিটো কিবা যদি আমি নিজে প্ৰাপ্ত কৰিব লাগে, মোক এই বস্তুটো লাগে বুলি মই ভাবোঁ, তেতিয়াহ'লে তেওঁ নিজেই কিছু কষ্ট কৰাৰ প্ৰয়োজন আছে। মই স্পুন ফিডিং প্ৰক্ৰিয়াত মই বিশ্বাস নকৰোঁ। মই যিমান যি মানে কিতাপেই হওক বা তথ্যই হওক বা যিবোৰ আমাৰ জৰুৰী পৰীক্ষাৰ কাৰণে জৰুৰী বস্তু আছিলে, মই নিজেই গোটাই লৈছিলোঁ। আৰু মই তাতকৈ ডাঙৰ কথাটো হ'ল মই বস্তুবিলাক চব ডিজিটেলাইজ কৰি গোটাইছিলোঁ। আজিকালি ডিজিটেলৰ যুগ, ডিজিটেল কৰি পেলাই মই ৰাখিছিলোঁ। মই ডিজিটেলতে পঢ়া, মানে টেবলেট এটা লৈ মই টেবলেটতে পঢ়ি আছিলোঁ। চবৰ কাৰণে সেইটো সম্ভৱ নহ'বও পাৰে, তেওঁলোকে হাৰ্ড কপিত যোগাযোগ লৈ ল'ব পাৰে। আৰু মই এটা বস্তু সদায় গুৰুত্ব দিওঁ, যিখিনি মানে তথ্য সমল লাগে সেইখিনি সেই মানুহজনে নিজেই যোগাৰ কৰাটো বিৰাট জৰুৰী। তেতিয়াহে সেই বিষয়বস্তুটোৰ প্ৰতি এটা উৎসাহ জন্মিব আৰু এটা হেঁপাহ থাকিব। এতিয়া ছাপ'জ মই জলকীয়া পুলি এটা ৰুলোঁ, আপুনি নিজে ৰুলেহে সেই বস্তুটো পানী দিবলৈ মন যাব। বৃক্ষৰোপণ যেনেকৈ কাৰ্যসূচী মোক এতিয়া যদি এটা টাবত আনি এটা গছপুলি এটা মোক দি দিলেহি, সেই গছপুলিটো যদি মোৰ জলকীয়া লাগিও থাকে, সেইটোৰ প্ৰতি মোৰ ইমান উৎসাহটো নাথাকিব। গতিকে মই সদায় কওঁ, মোৰ উঠি অহা প্ৰজন্মৰ মানুহখিনিক এনেধৰণৰ যিয়ে ট্ৰাই কৰিবলৈ বিচাৰি আছে বস্তুটো, তেওঁলোকে নিজে নিজৰ সমলবিলাক বিচাৰক, কষ্ট কৰক, খুব ভাল। আৰু মোৰ ফালৰ পৰা যিটো বেছিক আইডিয়া লাগে, যিটো ওপৰৰ মূল ঢাঁচাটো লাগে যে এইটো কৰিলে এইটো প্ৰচেছত আগবাঢ়িব, সেইখিনি মই সদায় দিবলৈ ৰাজি আছোঁ। এতিয়া শেষত আমি এই সফলতাৰ আঁৰৰ ব্যক্তিসকল তথা বিশেষকৈ ক্ৰেডিট বুলি যিটো কয়, কাক দিব বিচাৰিবা বা উৎসাহজনক মন্তব্য তোমাক কোনে দিছিলে, তেনেকুৱা সেইটো হয়। মোৰ এই সফলতাৰ আঁৰত আচলতে মোৰ ঘৰৰ সকলো ব্যক্তিয়ে জড়িত, কাৰণ ঘৰৰ সহায় সহযোগ অবিহনে কেতিয়াও এইটো সম্ভৱ নহয়। কিন্তু প্ৰথম নাম ল'ব লাগিব, যিহেতু মই বিবাহিত মানুহ, মোৰ অৰ্ধাংগিনী শ্ৰী লিপি মেছ। তেখেতে পঢ়াৰ ক্ষেত্ৰত বিশেষকৈ মানুহ দুজন একেলগে থাকিলে পঢ়োঁতে কিবা কিবি অসুবিধা হৈ যায়, যিহেতু বিয়াৰ বহুতখিনি কাম থাকে, ঘৰৰ কাম। তেওঁ অলপ মোক সময় দিছিলে যে আপুনি এইখিনি কৰি যাওক, মোৰ এইখিনি কাম মই সহায় কৰিম। তাৰপিছত দ্বিতীয়তে মোৰ মায়ে মোৰ পঢ়াৰ খবৰ মায়ে বৰকৈ নলয়, কিন্তু পঢ়িছনে নাই সেই কথাটো কেতিয়াবা সদায় সোধে, বা শুই কি কৰিছ মোবাইল চাই, সেই কথাটো হ'লেও সোধে। তেতিয়া মই কওঁ যে মই মোবাইলত কিবা এটা চাই আছোঁ, মই কোৰ্চৰ বস্তু চাই আছোঁ। গতিকে সেই কথাখিনি ৰাখে, খোৱা বোৱাৰ খেয়ালখিনি মায়ে ৰাখি আছে, এতিয়াও ৰাখি আছে, সদায় ৰাখি যাব বুলি ভাবোঁ। আৰু তাৰপিছত মোৰ ককাইদেউ, দেউতা, তাৰপৰা মোৰ বাকী ঘৰৰ দদাইদেউ, খুৰা খুৰী মানুহখিনিতো আছেই। আৰু তাতকৈ ডাঙৰ কথাটো আচলতে এই পৰীক্ষাটো দিয়াৰ সফলতাৰ নিজৰো এটা ক্ৰেডিট থাকে। আপোনাৰ নিজৰ যদি উৎসাহ নাথাকে কিবা বস্তু এটা প্ৰাপ্ত কৰিবলৈতো কোনো বাকী তৃতীয় পক্ষই বা তৃতীয় ব্যক্তিয়ে আহি আপোনাক সেইটো নোৱাৰে উৎসাহ দিব। গতিকে নিজেও এটা উৎসাহৰ উৎস। আমি আচলতে বকতাবাসী হিচাপে গৌৰৱান্বিত আৰু আন্তৰিক শুভেচ্ছা জনালোঁ আৰু অভিনন্দন। আগন্তুক যাতে তোমাৰ কৰ্মৰত জীৱন সুখময় হওক, ভাল হওক, আৰু ৰাইজৰ প্ৰতি যদি অকণমান কিবা আৰু সেৱা জনাবলৈ সুবিধা পোৱা ভালদৰে জনাই যোৱা। ধন্যবাদ।
আমাৰ বাৰ্তালাপসমূহ কেনে লাগিল জনাব। এতিয়া আমি পঁয়ত্ৰিশজ্যোতি শইকীয়া আৰু তেখেতৰ জ্যেষ্ঠ ভাতৃয়ে কৰা খেতি পথাৰবিলাক চাওঁ আহক। শুকাই গ'ল নহয় এই বিশেষকৈ জলকীয়া পুলিকেইটা এইকেইটা মৰিলে মোক আকৌ মানে পত্নীয়েও মোক কলিজা খাব দি পঠিয়াইছিলেতো। কি চাকৰি? তেখেতো একেই কমিউনিটি হেল্থ অফিচাৰ। হয় হয়। তেখেতো বগীদল HWCত কৰ্মৰত হৈ আছে। এইকেইটা পানীৰ অভাৱত অকণমান মনটো মাৰিয়ে দিছিলে পুলিকেইটা। হয়। কিন্তু সদায় পানী অকণমান দিওঁ। অঁ, বতৰটো এতিয়া মানে কেইবাদিনো দিয়া নাই নি? কেইবাদিনো দিয়া নাই, 4 দিনমান দিয়াই নাই কিজানি। এয়া হ'ল ডেইলি কাম, পঢ়াৰ মাজতো মানে এই কামকেইটা ডেইলি থাকে। কেনেকুৱা লাগিছে ভাস্কৰ? ঠিকে, অনুভৱ ধুনীয়া, অনুভৱ ভাল। এইফালে আলুগুটি কৰি থৈছোঁ, সেইখিনি আমি আলুগুটি হাল বাই পেলাই আলুগুটি দিছিলোঁ। হয়, আলুগুটি এইভাগে মটৰ আছে ন? সেইখিনি মটৰ আছে, মটৰ আছে। এইফালে আলুগুটি। পঁয়ত্ৰিশজ্যোতি শইকীয়াৰ জ্যেষ্ঠ ভাতৃৰ মনৰ অনুভৱ জনোৱা হওক। অনুভৱ বুলি ক'বলৈ গ'লে ঠিকেই আছে। তাৰ কষ্টৰ ফলাফল পাইছেহি। ইমান মানে ব্যস্ততাপূৰ্ণ এটা চাকৰিৰ মাজতো সি যাতে ইমানখিনি পঢ়া শুনা কৰি এটা APSCত স্থান লাভ কৰিবলৈ সক্ষম হৈছে, গতিকে ভালেই পাইছোঁ আৰু কাম বনতো সহায় সাৰথি কৰি দিয়ে আজৰি সময়ত। সেইবোৰতে দেখিছে আপোনালোকে। এই খেতিবিলাক এতিয়া দুইজনে মানে সি টাইম পালে সি কৰে, সি যেতিয়া আজৰি সময়ত তাই হবি নিচিনাই অলপ। মানে মই মানে এজন খেতিয়ক বুলি ক'ব পাৰি। খেতিয়কৰ ল'ৰা খেতিয়কে ধৰা মেইন কামটো মানে আমাৰ খেতিয়েই। মোৰ চাকৰি আছে যদিও খেতিটো মোৰ বহুত খেতি বাতি ময়ো কৰোঁ। মানে এনেই আপোনালোকে দেখিছে আমাৰ এনেই খালী জেগা আপোনালোকে নেদেখিবই। চবফালে য'ত যি দিব লাগে তেনেকৈ আমি জেগাবোৰ মানে প্ৰায় 5-6 বিঘামান হৈ যাব ন? আমাৰ বাৰীখন মানে 5-6 বিঘামান হ'ব। আগলৈও আছে নহয়? আগলৈও আছে। এইবিলাক আলু দিছে। এইবোৰ আমাৰ এইটো ইয়াৰ চেগতে আৰু এটা কথা কওঁ আমাক, এইখিনি মানে আমাৰ কৃষি বিভাগৰ পৰা দিয়া আলু বীজ। এইখিনি আমি এতিয়া লগাইছোঁ। অকণমান শেহতীয়া হ'ল যদিও গছবোৰ হৈছে এতিয়া লাহেকৈ মানে মাটি চাটি চপাই সেই পানী দিম আৰু। সেয়া কি খেতি হয়? গোমধান এইবোৰ চৰকাৰী বীজেই। এইবিলাক যে দেখিছে এইখিনি চৰকাৰী বীজ ন? আৰু আমাৰ সেই সিফালে পথাৰটো আছে 2 বিঘামান সৰিয়হ। গতিকে আমি অলপ খেতি বাতি কৰা মানুহ মানে ৰাপ আছে, কৰোঁ আৰু। হয়, ঠিকেই। ফিচাৰীটো এইটো ন? এই ফিচাৰীটো ইয়াৰ পৰা পানী চানী দিয়া হয়। তাত কবি খেতিবিলাকত ইয়াৰ পৰা পানী দিয়া হয়। ইয়াত মাছ এতিয়া মাছ আছে, মাছ মাজে মাজে মন গ'লে ধৰি খাওঁ। আৰু মোৰ বিয়া আৰু দাদাৰ বিয়াত মাছ ধৰুৱাই দিছিলোঁ আমি। আমি শুনিবলৈ পাইছিলোঁ তোমাৰ বিয়া বোলে ঘৰৰ মাছে খুৱাইছিলা এনেকৈ। মানে আচলতে ঘৰুৱা মাছে ইমান সহজ নহয়। মোৰ সপোন আছিলে, তাৰ দাদাইও ক'লে যে নহয় ঘৰৰ মাছে খুৱাওঁ। তো ঘৰৰ মাছ দিয়া হৈছিলে বিয়া, ঘৰৰ মাছেদি বিয়া খোৱা। আচলতে বহুত সৰুৰ পৰা কৰ্মী আছিলে সেইকাৰণে। মানে এই খেতি কৰাটো মোক দাদাই শিকাইছে। দাদাৰ খুব এটা মানে হাত আছে খেতি কৰাত। তাৰপিছত দাদাক দেখি মোৰো সেই দাদাই ইয়াত পুলি ৰুই থাকে, মোৰ ওচৰতে পানী দিওঁ কিবা কৰোঁ। তেতিয়া হয় তেনেকৈ এইবোৰ বিলাহী ৰুইছিলোঁ। বিলাহীবিলাক এতিয়া অলপ বেয়া হৈছে। আচলতে তোমাৰ সময়ো এতিয়া বহুত অভাৱ আৰু ইণ্টাৰভিউ বা এইবিলাক প্ৰিপেৰেশ্যনৰ কাৰণে। কিন্তু এই আলুগুটিখিনি ভাল হৈছে। এইখিনি আলুগুটি ধৰিছে, পোক চোক নাই। হয়, এইবিলাক ভাল হৈছে ন? ভাস্কৰ অনুভৱ কেনেকুৱা? খেতি কেনেকুৱা লাগিছে? অনুভৱ মানে ক'বলৈ গ'লে বহুত ভালেই লাগিছে। মই ইমান দেৰিলৈকে হেৰি খালোঁ, মটৰ ধুনীয়া ধুনীয়া হৈ আছে। মটৰ বহুত মিঠা মটৰ চিঙিলা? মটৰ খালোঁ। আচলতে এতিয়া এটা কথা, তোমাৰ নৱপ্ৰজন্মই খেতি কৰিবলৈ লাজ কৰে। তুমি ইমান মানে ব্যস্ততাৰ মাজতো ধৰি লওক এইবিলাক খেতি কৰিছা, এইটো এতিয়া তোমাৰ ক'বলৈ মানে কোনো ভাষা নাই। যিটো ইমান ইম্পচিবল বুলি কয় বহুতে, যে অসম্ভৱ এনেকৈ খেতি কৰি খোৱাটো বা হেৰি কৰাটো। তুমি কি ভাবা যে চাকৰি তোমাৰ আছে বাৰু, নথকাসকলৰ বাবে তোমাৰ কি ক'বা? যিসকলে খেতি কৰিবলৈও বেয়া পায়, আৰু যিহেতু চৰকাৰে বহুত সুবিধা হয়তো এতিয়া কৈছে দাদাই, যে সুবিধা এতিয়া দিছে, যে এনেকৈ কিবা কিবি বীজ দিছে বা ৱাটাৰ পাম্প দিয়ে, আৰু সেইবিলাক তেখেতসকলে নিজেই স্বাৱলম্বী হ'বলৈ এটা সুবিধা নাই জানো? হয়, আমাৰ বিশেষকৈ গাঁৱৰ অঞ্চলত মানে কি হয়, মাটি ঢেৰ এনেই পৰি থাকে। এতিয়া আমাৰ এইখিনি মাটি যে দেখিছে, যিখিনি মাটি আমি খেতি কৰি আছিলোঁ, এই মাটিখিনি বিৰাট দ আছিলে। তাৰপিছত আমি ইয়াত মাটি নিজে ভৰাই, মাটি নিজে মানে পুতি ইয়াৰ পৰা ইয়াত খেতি চিষ্টেম কৰিলোঁ। ইচ্ছা কৰিলে কৰিব পাৰি। এতিয়া আমি চাকৰিৰ মাজতে কিবাৰ মাজতে সময় এটা উলিয়াইছোঁ। আচলতে বাহানা মাৰিলে সময় নোলায়। কিন্তু বাহানা নিদি যদি বোলে নহয় ঘৰৰ চব্জিকেইটাৰ ওপৰত আমি ঘৰতে কৰি লওঁ বুলি লয়, তেতিয়াহ'লে নিশ্চয় ডেফিনেটলি
কম জেগাতে এতিয়া এইখিনি আমি অলপ বহল পৰিসৰত কৰা হৈছে ধৰি লওক এই ইমানকণমান 1 কঠামান মাটিয়ে যদি আপোনালোকৰ ব্যৱসায় ভিত্তিটো চাগে স্বাৱলম্বী হ'ব পাৰিব ব্যৱসায় ভিত্তিটো স্বাৱলম্বী হ'ব পাৰে কাৰণ ইমান আমাৰ বকতা অঞ্চল বুলি নহয় বহু ঠাইত ইমান এনেকুৱা বাৰী বহুত পৰি থাকে এনেই হয় পৰি থাকে আৰু মই ব্যৱসায় ভিত্তিত কৰা কথাটো মই উদাহৰণ এটা দিম এতিয়া আমাৰ আগফালে যিখিনি আমাৰ বেঙেনা দেখি থৈ আহিলে সেই বেঙেনাখিনি আমাৰ ঘৰত খোৱাৰ উপৰিও বিক্ৰী কৰা হৈছে আৰু এইফালে ব্ৰকলিও সেই ধৰি লওক আৰু নি আছে মানুহে আমি ঘৰত খাব নোৱাৰোঁ যিখিনি এক্সট্ৰা হৈ যায় সেইখিনি আমি বিক্ৰী তাৰ পৰাও এটা কিবা এটা ন্যূনতম সেই পইচাখিনি আমাৰ মায়ে ৰাখে ঠিক আছে এখন নাওখন কি কয় নাও এইখন আমাতকৈ ডাঙৰ নহয় ক'ত ব্যৱহাৰ কৰে ইয়াতো মানে আপোনাৰ কেতিয়াবা এই খেতিৰ পিছত যেতিয়া ইয়াত পুখুৰীত ভৰাই দিয়া হয় তেতিয়া মাছ ধৰা হিচাপে ব্যৱহাৰ মানে এই পাছলৈ পথাৰলৈ কঠীয়া নিয়া হয় সেইটো আমাৰ লুকুমজানটো আমাৰ তিনিফালে দেখিছে এইফালে লাগি একেবাৰে ধনেখনত পৰিছে সেইফালে আমাৰ মাতিবলৈ কঠীয়া অনা নিয়া কৰা হয় মানুহ যাবলগীয়া হয় ঠিক আছে বিশেষকৈ বানপানী জেগাত হয় প্ৰদ্যুৎ শইকীয়াৰ ঘৰখন সঁচাকৈ চহকী কাৰণ এফালে যদি মাছৰ পুখুৰী আনফালে যদি শাক পাচলি এতিয়া আমি এখন ইমান সুন্দৰ গৰু ফাৰ্ম দেখিলোঁ আচলতে ইয়াকে কয় হয়তো কৰ্মই ধৰ্ম আৰু কৰ্ম কৰিলেহে সকলোফালে সফলতা লাভ কৰিবলৈ হয়তো সক্ষম হয় আৰু আমি শেষত এই গৰু ফাৰ্মখন চাই তেওঁলোকৰ পৰা বিদায় ল'লোঁ